নমস্কাৰ দৰ্শকসকল, বিএল ব্লগ ইউটিউব চেনেলত সকলোকে স্বাগতম। আৰু আজি আহি পালোঁ আমি পাহাৰত। কুৱাৰীৰ পৰা লোড লৈ যাব লাগে আমি চাপৰমুখ। তো গাড়ীখন লগাও, লোড কৰোঁ। এয়া চাওক, লোড হৈ আছে। দেখিছেনে চেনগেবেল, এইবিলাক চেনগেবেল লোড হৈ আছে। তো লোড শ্বুট কৰি হ'ল। এতিয়া আমি পাহাৰৰ পৰা নামি আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পাহাৰীয়া ৰাস্তা এইবিলাক কুৱাৰীৰ। তো মুঠতে আহি পালোঁ মেইন ৰোড। এতিয়া আমি ৰাস্তাটো সেইপিনে ক্ৰছ কৰি লওঁ, চিধা ক্ৰছ কৰি লৈ যাব লাগিব আমি। যিহেতু চাপৰমুখ, ৰাইটতে টাৰ্ণিং লওঁ। কঠীয়াতলিৰ পৰা আকৌ লেফ্টত গৈ কামপুৰ ৰোডত গৈ যাব লাগিব। এয়া চাওক, লগত আৰু গাড়ী আছে। গাড়ী কেইবাখনো গৈ আছে, মই অকলে নহয়। তো আহি পালোঁ এয়া কঠীয়াতলি। কঠীয়াতলিৰ পৰা লেফ্টত টাৰ্ণিং লৈ এয়া কামপুৰ ৰোড। এইটো কামপুৰ ৰোডতে গৈ আছোঁ। দেখিছেনে, চবৰ ইমাৰ্জেঞ্চি। ই হেডলাইট জ্বলাই আহি গ'ল চেপেদি। তো মোটামুটি আহি তেতেলী খৰা পালোঁ। এয়া হ'ল তেতেলী খৰা। এতিয়া আহি পালোঁ এয়া কামপুৰ টাউনত সোমাই আছোঁ। এইটো হ'ল কামপুৰ ৰেলগেট। কামপুৰ ৰেলগেট পাৰ হৈ আছোঁ। এয়া চাওক, যিহেতু আগত এখন কাৰ্ডবৰ্ডি গৈ আছে, সিও যাব আমাৰ লগত। এই এখন আমাৰ লগত যাব। আৰু ইয়াত দেখিছেনে, লেফ্টত গৈছে বৈঠালাংচু, খাম্বা উঠাই ৰাখিছে কেনেকৈ অভাৰ ব্ৰিজত। লেফ্টত গৈছে এইটো ৰাস্তা বৈঠালাংচু, ৰাইটত হ'ল চাপৰমুখ। মোটামুটি আমি কামপুৰ এৰিলোঁ। কামপুৰ এৰি আহি পালোঁ এয়া কাকতি গাঁও। এইটো হ'ল কাকতি গাঁও। তো এখন হ'ল কাকতি গাঁও ৰেল লাইন ক্ৰছিং। দেখিছে, কাকতি গাঁও ৰেল লাইন পাৰ হ'লোঁ। কাকতি গাঁও এৰিলোঁ। এয়া আহি পাই যাম আৰু চাপৰমুখ, বেছি দূৰ নহয়। টাৰ্ণিংটো লৈ চাপৰমুখ। এইটো চিধা হৈছে চাপৰমুখ। ৰাইটত গৈ নেশ্যনেল হাইৱেত ওলাইছে ৰাস্তা। তো আমি নেশ্যনেল হাইৱেত উঠিব লাগিব। আৰু এয়া হ'ল আৰু এখন ৰেলগেট। এইটো হ'ল চাপৰমুখৰ পৰা নগাঁও যোৱা যিটো ৰেল লাইন, এইটো ক্ৰছ কৰি আছোঁ। তো আহি পালোঁ ৰহা বাইপাছ। ৰাইটত গ'লে ৰহা মাৰ্কেট, লেফ্টত গ'লে গৈ নেশ্যনেল হাইৱেত উঠিম আমি। তো মোটামুটি আহি এয়া পাই গ'লোঁ নেশ্যনেল হাইৱে। ৰাইটত গৈছে নগাঁও ৰহা আৰু লেফ্টত গৈছে জাগিৰোড, যোৰাবাট, গুৱাহাটী। মোটামুটি আহি এইটো দীঘলীয়াটি ৰাস্তাত সোমাব লাগে লেফ্টতে। আমি গৈ আছোঁ। আকৌ লেফ্টৰ টাৰ্ণিং লৈ ইয়াতে আৰু এখন ৰেলগেট আছে। এইটো হ'ল গুৱাহাটীৰ পৰা যিটো মেইন ৰেল লাইন আহিছে, এইটোৱেই। তো ৰেল লাইন পাৰ হৈ গৈ আছোঁ। চাওক, বহুত দূৰ, কি ক'ম আপোনালোকক। তো আহি এয়া মাতাউৰি পালোঁ। মাতাউৰিৰ পৰা ৰাইটত যাব লাগিব। এইটো হ'ল কপিলী মাতাউৰি। কপিলীৰ এয়া লেফ্টত এখন কপিলী নদী, এখন হ'ল কপিলী নদী, আৰু এইটো মাতাউৰিৰ ওপৰেৰে গৈ আছোঁ আমি। তো মোটামুটি ছাইড পাই যাম য'ত মাল পৰিব। খলিহামাৰী, এখন হ'ল খলিহামাৰী। আহি পালোঁ এয়া ছাইড। তো তিৰপাল খুলি গাড়ীখন আনলোড কৰোঁ আৰু আজিৰ কাৰণে
ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ কাৰণে ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ। বাই বাই।